Hello viewers, good morning. Etia 7:30 hoise moi uthi fresh holu. But jata eko khane khabo lagibo aru efale class kori ase aru class to hekha lage lage mane ekdom phone game khelibo start di die. Gom na pai dei mane interest mane. Online class hoy ase schoolor aru moi etia coffee cup banai khabo lagibo black coffee. Aru aji botor to mai dekhai disu robo. Ajir botor hoy gol enekwa olop botah mari ase. কিন্তু অলপ টাইমৰ পাছত সকে টেকটিকিয়া ৰ'দ ওলাব মানে আমাৰ বতৰটো সদায় ঢকা দি দিয়ে ৰাতিপুৱা সময়ত মনটো ভাল লগায় অলপ বতাহ মাৰি ৰ'দটো নোলোৱাকে কিন্তু অলপ টাইমৰ পাছত পুৰা ধামাকা ৰ'দ দিয়ে তো নাজানো আৰু কি হয়গে কিন্তু এতিয়ালৈকেতো বৰ ভালেই বতৰটো এটাই বাজিব হল আৰু আমি ভাত খাবলে আহিছো এতিয়া এয়া কুমুৰাৰ সবজি আছিল কিন্তু মই নাখালো কাৰণ মই বেয়া পাওঁ কুমুৰা খাই সেই কাৰণে মই এটা অমলেট বনাই আনিলো আৰু এয়া হৈছে দালি আৰু এনেকে এফলি খাই আছে ভাইটিয়ে চাও আইও চাউনিয়ে বেলে এফলি টিভি চাই খাই থাকিম ভাত লৈছো এই কেটা ইমান অকমান কিন্তু থালখন হৈছে এই ডাঙৰ আৰু এটা বস্তু আপোনালোকক পটককে দেখাই দিও বুলি ভাবিলো এটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিল মানে ফ্লিপকাৰ্টত আজি আহিলে এটো ভন্টিৰ কাৰণে গিফট হয় মই তাইক কুৰ্তি এটা গিফট কৰিলো আৰু সাৰপ্ৰাইজ হাই এটো এটা তাই গম পোৱা নাছিল আৰু তাইক মই খুদি আছিল দে দুটা তিনটা মান দেখাই প্লেন কি কুৰ্তি কোনটো ভাল লাগিছে তাৰছত তাই কলে এটো ভাল লাগিছে তাই ভাবিছে মই মোৰ কাৰণে অৰ্ডাৰ কৰিম বুলি তাৰ পিছত কিন্তু এটো দিলু যেতিয়া তাই ভালে পালে বাৰু বেয়া পোৱা নাই আৰু এক্সট্ৰাকে মই ইয়াৰ ৰিভিউ ডিটেইল ৰিভিউ মই ভিডিও বনাম তাৰ কিন্তু ইয়াৰ তাৰ আগতে দেখাই দিছো একদম পিচ কালাৰ হয় গৰমত বহুত ভাল হয় আৰু এনেকে মাজত যোনটো ফুল আছে তাতে এনেকে সিলভাৰ ফয়েল প্ৰিন্ট কৰা আছে বহুত ধুনিয়া হয় এটো কুৰ্তি তাই বহুত ভাল পাইছে সামাৰ এপ্ৰোপ্ৰিয়েট হয় খালি অলপ অল্টাৰ কৰিব লাগিব লেংথটো কৰিব লাগিব এটো আছিল ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰি দিও আৰু ইয়াৰ ডিটেইল ভিডিও বনাম সকে মই আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব তেতিয়া চাব পাৰিব তাহতক দি পঠাইছে আম ভাবিছে এটা কাটো আৰু খাও ইমান মানে মই ভাল পাওঁ নহয় আম খাই আপোনালোকক আগৰ ভিডিওটাত কৈছো নহয় কেনেকুৱা ভাল লাগে মানে এতিয়া পাইছো ঠিকছে খাও কাটি মেলি এই কেটা পুৰা পকাও আছে আৰু আধা পকা আধা কেঁচা আছে মই যে পুৰা পকা কেটাতকে নহয় আধা পকা আধা কেঁচা কেটা বেছি ভাল পানো খাই হৈ গল কাটি খাওঁগে এতিয়া মই ভাইটি আৰু ভন্টি আমি তিনটাই খাওঁ আৰু আছে হেয়া খাব আৰু মাহতে এটা লৈছে নেকে খাইছো মানে বেছি ডাঙৰ নহয় যে আৰু পকাটো মিঠা বাট আধা যোনটো পকা আধা কেঁচা সেইটো একদম বেলেগ টেঙা মানে মই কৈছো নহয় এটোকে খাইছো পকাটোকে খাইছো এতিয়া ভাবিছো সিট মাস্ক এখন লগাম আপোনালোকক দেখাইছিলো নহয় সিট মাস্ক আনিছিলো বুলি নাইকাৰ পৰা ইউজে কৰা নাই এতিয়ালৈকে আজি ফাৰ্ষ্ট এখন ইউজ কৰিম হে মই লেমনৰখন লৈছো লেমনখন কি আপোনাক ফ্ৰেছ ফিল কৰায় আৰু লগতে ডাৰ্ক সাকবোৰ থাকিলে অকন কমায় আৰু এটো নহয় যে আপুনি এদিন সিট মাস্ক লগাব আপোনালোকৰ ডাৰ্ক গায়ব হৈ যাব আৰু কোনো বস্তুৱে তেনেকুৱা কাম নহয় ন যে এদিন লগোৱাৰ পিছতে আপোনালোকে একদম ইনষ্টেন্ট ৰিজাল্ট পাই যাব সিট মাস্কবোৰ লগাই থাকিব লাগিব সিট মাস্ক হক বেলেগ বস্তু হক মানে আৰু লেমনটো লগালে যেটো ডাৰ্ক যে আপোনালোকে লগাই থাকিব লাগিব তেতিয়া লাহে লাহে ফেড আউট হ'ব ডাৰ্কবোৰ তো হেতু কাৰণে ভাবিলো আজি মই লেমনখনকে ট্ৰাই কৰো
আৰু আপোনালোকে ভেকচিনবোৰ লৈছে নাই বাৰু আপোনালোকে কওকচোন মোক কমেণ্ট কৰি জনাবচোন দেই মই মানে লৈ আহিলোঁ 21 জুনত মই ল'লোঁ দেই ভেকচিন মই অনলাইন মানে স্লট বুক কৰিব নোৱাৰি ফাইনেলি পালোঁগৈ তাৰপিছত ল'লোঁ অ' গড ইমানেই গা বেয়া কৰে মই চবৰ পৰা শুনি আছিলোঁ দেই গা বেয়া কৰে বুলি কিন্তু মই যেতিয়া নিজেই মানে গম পালোঁ তেতিয়াহে মানে বুজি পাইছোঁ কথাটো একদম হয় মোৰতো মানে ইমানেই বিষাই চকু এইবোৰ বিষাব মানে যেন মোৰতো ক'ৰবাত মাৰি দিম নিচিনা লাগে মানে মোৰ খুব বেছি জ্বৰটো নুঠিলে বাৰু কিন্তু মোৰ বিষটো খুব বেছি হ'ল তাৰপিছত আৰু এইটো চাইডে ইনজেকশ্যনটো দিছিলে ন একদম মানে বিষ হৈ আছে এতিয়াও বিষ হৈয়ে আছে একদম হাতখন ইমানলৈকে উঠাব পাৰোঁ আৰু বেছিকৈ উঠাব নোৱাৰোঁ মানে এনেকুৱা হৈ আছে অৱস্থা নাই তো সেয়াই তো ঠিক আছে মই এখন লগাই লৈছোঁ এক্সট্ৰা চেৰাম হাতত লগাব পাৰে গ'ল আৰু এতিয়া এইটো পূৰা 20 মিনিটছ ৰাখিব লাগিব তাৰপিছত ঠিক আছে তেন্তে লগ পাই আছোঁ হৈ গ'ল 20 মিনিটছ মই চিট মাস্কখন আঁতৰালোঁ আপোনালোকে চাগে ধৰিব পাৰিছে ফেচখন কিমান এটা গ্ল' কৰি আছে আৰু এইটো গ্ল' আপোনাৰ মানে আজিৰ দিনটোৰ কাৰণে বা আজিৰ ৰাতিটোৰ কাৰণে নহয় আপোনালোকৰ এইটো গ্ল' থাকে অলপ দিন সেইটো কাৰণে ভাল দি চিট মাস্কখনৰ এইটোৱে যোনটো চেৰাম হয় অলপ মানে এসপ্তাহমানলৈকে থাকে তো সেইটো কাৰণে আপোনালোকে উইকলি লগাব পাৰে চিট মাস্কবোৰ নহ'লে 2 উইকছত এবাৰ লগালেও হয় আৰু সেয়াই আছিলে নিজৰে বহুত ভাল ফিল হৈছে মানে এতিয়া বহুত টাইম খালি মাছাজ কৰিব লাগিব অকণ এবজৰ্ব হওঁতে স্কিনত চেৰামটো টাইম লাগে আৰু ভাবিছোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো হিট কৰি দিব যাতে মই এতিয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যনছ অতি সোনকালে পায় আৰু এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ টিল দেন বাই বাই